Q&A ক্ৰিয়েশ্যন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। আজি আমাৰ প্ৰথম প্ৰশ্ন, দিনে দিনে বাঢ়ি যায়, দিনে দিনে টুটি যায়, এইটো কি বস্তু? আপোনালোকে ভাবি উত্তৰটো তলত কমেণ্ট কৰি জনাব। নোৱাৰিলে মই ডিছক্ৰিপশ্যনত উত্তৰবোৰ দি দিম। এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্ন। 2 নম্বৰ প্ৰশ্ন হৈছে, এজনী 40 বছৰীয়া তিৰোতা আৰু এজনী 18 বছৰীয়া ছোৱালী। তিৰোতা মানুহজনীৰ মামাকক যদি ছোৱালীজনীৰ মামাকে মামা বুলি মাতে, তেন্তে তিৰোতাজনী আৰু ছোৱালীজনীৰ সম্বন্ধ কি? সেইটো আপোনালোকে ভাবি তলত কমেণ্ট কৰি উত্তৰ দিব। নোৱাৰিলে মই ডিছক্ৰিপশ্যনত দি দিম। এতিয়া আমাৰ 3 নম্বৰ প্ৰশ্ন। দেখাই নানে কিন্তু নেদেখাইহে আনে, দেখাই নেখায়, নেদেখাই খায়। এইটো উত্তৰ পাৰিলে সোনকালে ভাবি তলত কমেণ্ট কৰি উত্তৰ দিব। আজিলৈ এই 3টা প্ৰশ্ন লৈ মই বিদায় ল'লোঁ। আপোনালোকে আশা কৰোঁ এইকেইটা উত্তৰ দিব বুলি। ধন্যবাদ।